অনুশীলনী 8.2 কুৱেশ্যন নম্বৰ 2 উদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনি যথাৰ্থ উল্লেখ কৰা 1 2 10 30 ডিগ্ৰী বাই 1 প্লাছ 10 স্কোৱাৰ 30 ডিগ্ৰী ইয়াৰ কোনটো উদ্ধ হ'ব আমি কৰি দেখুৱাব লাগিব কুৱেশ্যন নম্বৰ 2 1ৰ সমাধান 2 10 30 ডিগ্ৰী বাই 1 প্লাছ 10 স্কোৱাৰ 30 ডিগ্ৰী এইটো আমি কেনেকৈ কৰিব লাগিব এইটো 2 into 10 30 degree মান কিমান হ'ব 10 30 degree মান 1 by root 3 হ'ব into আছে তলত কি হ'ব 1 plus 10 square ইয়াত কি হ'ব 1 plus 10 square মানে 1 by root 3 all square হ'ব এতিয়া ইয়াত কি হ'ব এইটো 2 by 2 গুণে 2 তাৰ পিছত ইয়াৰ root 3 আছে root 3 হ'ব 1 plus 1 by 1 ক স্কয়াৰ কৰিলে 1 হ'ব root 3 স্কয়াৰ কৰিলে কিমান হ'ব root 3 স্কয়াৰ কৰিলে 3 হ'ব এতিয়া ইয়াত কি হ'ব 2 by root 3 by 3 গুণে 3 3 লগত 1 প্লাস কৰিলে কিমান হ'ব 4 by 3 হ'ব এতিয়া এটো কি হ'ব 2 by root 3 into এটো 3 টো ওপৰত যাব 3 by 4 হ'ব তাৰ পিছত 2 2 গুণ 4 হ'ব এতিয়া ইয়াত কি হ'ব 3 by তলত কি হ'ব 2 root 3 হ'ব দুইটাক আমি root 3 ৰে হৰণ কৰিম root 3 ৰে হৰণ কৰিলে কি হ'ব এটো লব আৰু হৰতক root 3 ৰে হৰণ কৰিম তলত কি হ'ব 2 into root 3 by তলত কি হ'ব 2 into ইয়াত root 3 into root 3 ৰে পূৰণ কৰিম এতিয়া ইয়াত কি হ'ব 3 root 3 by তলত 2 into root 3 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব এটো 3 আৰু এটো 3 কেনসেল কৰে তলত কি হ'ব root 3 by 2 root কিমানৰ মান root 3 হ'ব sin 60 degree মান to root 3 হ'ব ইয়াৰ কোনটো উদ্ধ হ'ব a টো উদ্ধ হয় এটো a নাম্বার টো উদ্ধ হ'ব sin 60 degree মান to root 3 by 2 হ'ব কোৱেশ্চন নম্বৰ 2 1 minus 10 square 45 degree by 1 plus 10 square 45 degree ইয়াৰ কোনটো উদ্ধ হ'ব এটো কোৱেশ্চন নম্বৰ 2 টো ইয়াত কি হ'ব 1 minus 10 45 degree মান to কিমান হ'ব 10 45 degree মান to 10 45 degree মান 1 হ'ব স্কয়াৰ আছে স্কয়াৰ হ'ব তলত কি হ'ব 1 plus 10 45 degree মান to 1 স্কয়াৰ হ'ব এতিয়া ইয়াত 1 হ'ব 1 ক স্কয়াৰ কৰিলে 1 হ'ব 1 plus 1 ক স্কয়াৰ কৰিলে 1 হ'ব তাৰ পিছত 1 ৰ পৰা 1 গলে কিমান হ'ব 0 by 2 হ'ব 0 লগত 2 টো হৰণ কৰিলে কিমান হ'ব 0 হ'ব ইয়াৰ কোনটো উদ্ধ হ'ব d টো উদ্ধ হয় কোৱেশ্চন নম্বৰ 2 d টো উদ্ধ হ'ব তাৰ পিছত 3 to sin twice a equal to 2 sin a সত্য যেতিয়া a equal ইয়াৰ কোনটো উদ্ধ হ'ব এটো কোৱেশ্চন নম্বৰ 2 3 সমাধান sin twice a equal to 2 sin a যেতিয়া ইয়াত কি হ'ব a equal to 0 হয় ইয়াত কি হ'ব sin twice a equal to ইয়াত কি হ'ব sin 2 into ইয়াত 0 এৰ মানটো আমি 0 দিছো এতিয়া ইয়াত কি হ'ব sin 0 ডিগ্ৰী 2 লগত 0 টো পূৰণ কৰিলে 0 ডিগ্ৰী হ'ব 0 হ'ব তাৰ sin 0 ডিগ্ৰী মানটো কিমান হ'ব 0 এ হ'ব এতিয়া 2 sin a equal to 2 into ইয়াত কি হ'ব sin 0 ডিগ্ৰী 0 এৰ মানটো 0 হ'ব ইয়াত 2 into 0 টো পূৰণ কৰিলে কিমান হ'ব 0 হ'ব এতেকে sin twice a equal to ইয়াত কি হ'ব 2 sin a হয় ইয়াৰ কোনটো উদ্ধ হ'ব a টো উদ্ধ হয় ইয়াৰ কোনটো উদ্ধ হ'ব a টো উদ্ধ হয় কোৱেশ্চন নম্বৰ 4 2 10 30 degree by 1 minus 10 square 30 degree equal to 0 ইয়াৰ কোনটো উদ্ধ হয় কোৱেশ্চন নম্বৰ 4 টো 2 10 30 degree by 1 minus 10 square 30 degree ইয়াত কি হ'ব 2 into 10 30 degree মানটো কিমান হ'ব 1 by root 3 হ'ব তাৰ পিছত তলত কি হ'ব 1 minus 10 30 degree মানটো 1 by root 3 by all square হ'ব equal to 2 by root 3 হ'ব 2 আৰু 1 টো পূৰণ কৰিলে 2 হ'ব তলত 2 by root 3 1 minus 1 ক স্কয়াৰ কৰিলে 1 root 3 ক স্কয়াৰ কৰিলে তলত 3 হ'ব তাৰ পিছত 2 by root 3 by 3 গুণে 3 3 লগত 1 মাইনাস কৰিলে ইয়াত কি হ'ব 2 by 3 হ'ব তাৰ পিছত ইয়াত 2 by 3 হ'ব ইয়াত 2 by root 3 into ইয়াত কি হ'ব 3 by 2 হ'ব এটো 2 আৰু এটো 2 টো কেনসেল যাব এতিয়া ইয়াত কি হ'ব ইয়াত root 3 by তলত কি হ'ব root 3 হ'ব দুই পক্ষক আমি root 3 ৰে হৰণ কৰিম দুই পক্ষক আমি root 3 ৰে হৰণ কৰিলে 3 into root 3 by তলত কি হ'ব root 3 into root 3 হ'ব equal to 3
into root 3 পূৰণ কৰে root 3 হ'ব এইটো 3 আৰু এইটো 3 টো কেনসেল কৰিলে only ইয়াত কি হ'ব root 3 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব tan কিমানৰ মানটো root 3 হয় tan 60 ডিগ্ৰী মানটো root 3 হয় ইয়াৰ কোনটো উত্তৰ হ'ব এটো c টো উত্তৰ হ'ব tan 60 ডিগ্ৰী মানটো root 3 হয় তাৰপিছত কোৱেশ্চন নম্বৰ 3 টো 1 যদি tan a plus b equal to root 3 আৰু tan a minus b equal to 1 by root 3 0 degree less than a plus b less than equal to 90 degree a greater than b তেন্তে a আৰু b উলিওৱা কোৱেশ্চন নম্বৰ 3 সমাধান দিয়া আছে ইয়াত কি হ'ব দিয়া আছে tan a plus b equal to ইয়াত কি হ'ব root 3 হ'ব তাৰ পিছত ইয়াত tan a plus b equal to ইয়াত কি হ'ব tan 60 degree হ'ব tan 60 degree মানটো root 3 হয় তাৰ পিছত tan টো কেনসেল যাব tan কেনসেল কৰিলে ইয়াত কি হ'ব a plus b equal to 60 হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 আৰু ইয়াত কি হ'ব আৰু a minus b equal to ইয়াত কি হ'ব 1 by root 3 হ'ব তাৰ পিছত tan a minus b equal to ইয়াত কি হ'ব tan কিমানৰ মানটো 1 by root 3 হ'ব tan 30 degree মানটো 1 by root 3 হয় tan টো কেনসেল যাব ইয়াত কি হ'ব a minus b equal to ইয়াত কি হ'ব 30 degree হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 2 1 plus 2 1 আৰু 2 টো প্লাস কৰি পাও ইয়াত কি হ'ব এটো 1 a plus b plus ইয়াত a minus b equal to ইয়াত 60 plus 30 হ'ব তাৰ পিছত প্লাস a আৰু minus b টো কেনসেল যাব a টো twice a হ'ব 30 60 আৰু 30 টো কিমান হ'ব 90 হ'ব 245 90 হ'ব a equal to কিমান হ'ব a equal to 45 degree হ'ব এতিয়া আমি a 1 minus 2 কৰিম 1 minus 2 কৰিলে ইয়াত কি হ'ব a টো কেনসেল যাব ইয়াত কি হ'ব a কেনসেল গলে ইয়াত twice b হ'ব twice b equal to আমি 60 ৰ পৰা 30 মাইনাস কৰিলে কিমান হ'ব 30 হ'ব 2 15 কিমান হ'ব 30 হ'ব b equal to কিমান হ'ব b equal to 15 ডিগ্ৰী হ'ব এটো b equal to 15 ডিগ্ৰী হয় এটাকে angle a equal to 45 ডিগ্ৰী আৰু angle b equal to কিমান হ'ব 15 ডিগ্ৰী হ'ব এটোৱে হ'ব এনসারটো কোৱেশ্চন নম্বৰ 2 যদি sin x plus y equal to 1 cos x minus y equal to root 3 by 2 আৰু x greater than y 0 degree less than equal to x plus y less than equal to 90 degree তেন্তে x আৰু y নিৰ্ণয় কৰা কোৱেশ্চন নম্বৰ 2 টো দিয়া আছে sin x plus y equal to 1 তাৰ পিছত ইয়াত কি হ'ব sin x plus y equal to sin কিমানৰ মানটো 1 হ'ব sin 90 ডিগ্ৰী মানটো 1 হয় এটো sin 90 ডিগ্ৰী মানটো 1 হ'ব sin টো কেনসেল গলে ইয়াত কি হ'ব x plus y equal to ইয়াত কি হ'ব 90 ডিগ্ৰী হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 তাৰ পিছত cos x minus y equal to ইয়াত কি হ'ব root 3 by 2 হ'ব cos x minus y cos তাৰ পিছত cos কিমানৰ মানটো root 3 by 2 হ'ব cos 30 ডিগ্ৰী মানটো root 3 by 2 হ'ব cos টো কেনসেল যাব ইয়াত কি হ'ব x minus y equal to ইয়াত 30 ডিগ্ৰী হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 2 হ'ব তাৰ পিছত 1 আৰু এটো 1 plus 2 1 আৰু 2 টো যোগ কৰি এটো 1 আৰু 2 টো যোগ কৰি পাম x plus y plus x minus y equal to 90 ডিগ্ৰী plus ইয়াত 30 ডিগ্ৰী হ'ব তাৰ পিছত ইয়াত কি হ'ব minus y আৰু minus y plus y টো কেনসেল যাব x টো twice x equal to এই দুটা টো প্লাস কৰি 90 ডিগ্ৰী আৰু 30 ডিগ্ৰী টো প্লাস কৰিলে কিমান হ'ব 120 ডিগ্ৰী হ'ব তাৰ পিছত ইয়াত 6 2 গুণ 12 এটো 0 এটা আছে 0 হ'ব x equal to কিমান হ'ব x equal to 60 ডিগ্ৰী হ'ব এতিয়া আমি 1 minus 2 কৰিম 1 minus 2 কৰিলে ইয়াত কি হ'ব x plus y minus ইয়াত কি হ'ব x plus minus minus equal to ইয়াত কি হ'ব 90 ৰ পৰা আমি 30 মাইনাস কৰিব লাগিব তাৰ পিছত plus y plus x আৰু minus x টো কেনসেল যাব y টো কিমান হ'ব twice y হ'ব ইয়াৰ পৰা এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 60 হ'ব এতিয়া 3 2 গুণ 6 0 এটা আছে 0 হ'ব y equal to কিমান হ'ব y equal to 30 ডিগ্ৰী হ'ব এটোৱে হ'ব এনসারটো